অসমবাসী দ্বিতীয়ৰ বাসীলৈ কি শুভেচ্ছা? মই প্ৰথমতে অসমবাসী ৰাইজৰ লগতে আমাৰ BTC-বাসী ৰাইজ তথা কোকৰাঝাৰ জিলাবাসী প্ৰতিজন ৰাইজলৈ আমাৰ হিন্দু ধৰ্মাৱলম্বী যিসকল ভাই বন্ধুসকল আছে তেখেতসকললৈ আজিৰ এই পবিত্ৰ আমাৰ বিশ্বকৰ্মা পূজাৰ দিনাখনৰ শুভেচ্ছা অলক সকলোলৈ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কোকৰাঝাৰ CEO সাহেবৰ আমাৰ ইলেক্ট্ৰিকেল চাৰ্কেলৰ CEO সাহেব SGM গোপাল ছাৰ আছে, SGM আৰু আমাৰ ৰাই ডাঙৰীয়া আছে, তেখেতসকলে প্ৰত্যেক বছৰে যেনেকুৱা ধৰণৰ ইয়াত জাকজমকেৰে বিশ্বকৰ্মাৰ পূজাটো পালন কৰি আহিছিলে, ঠিক তেনেদৰে আজিও আমাৰ এই পবিত্ৰ দিনটোত তেখেতসকলে এই পূজাখন পালন কৰিছে। তেওঁলোকে যোৱাকালি মোক যিহেতু ইয়াত এজন আমাৰ জিলাৰে বিধায়ক হিচাপে এওঁলোকৰ লগত আগৰ পৰাই ওতঃপ্ৰোত জড়িত থাকি পেলাই কাম কৰা ব্যক্তি হিচাপে মোৰ নাম তেখেতসকলৰ মনত যিহেতু আহি পৰিল, স্মৰণ কৰিলে আৰু পূজাৰ দিনাখন তেখেতসকলে একেলগে থকাটো ভাল হ'ব বুলি ভাবি মোকো নিমন্ত্ৰণ যিহেতু জনালে, মই তেওঁলোকৰ প্ৰতি তেওঁলোকৰ নিমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই সন্মান জনাই আজি ইয়াত সশৰীৰে উপস্থিত হৈ পেলাই একেলগে পূজাখনত অংশগ্ৰহণ কৰিছোঁ। আমাৰ বিশ্বকৰ্মা মহান দেৱতাৰ প্ৰতিমূৰ্তিৰ ওচৰত থিয় দি পেলাই মই প্ৰাৰ্থনা জনাইছোঁ জগতৰ মংগলৰ কাৰণে, মানৱ জাতিৰ মংগলৰ কাৰণে। আৰু একেলগে ইয়াত আপোনালোক চবকে আমাৰ এই ইলেক্ট্ৰিকেল চাৰ্কেলত যিসকল কাম কৰা কৰ্মচাৰীসকল আছে, শুভাকাংক্ষীসকল আছে, আমাৰ কনজিউমাৰসকল আছে, ৰাইজ আছে, মই একেলগে ইয়াত চবকে পাই ভাল পাইছোঁ। আৰু চবৰে অংশগ্ৰহণেৰে পূজা আজি সুকলমে যিহেতু ইয়াত পালিত হৈ গ'ল, ইয়াৰ কাৰণে আয়োজক বা উদ্যোক্তা আমাৰ ইয়াৰে কোকৰাঝাৰ ইলেক্ট্ৰিকেল চাৰ্কেলৰ CEO সাহেবৰ পৰা আৰম্ভ কৰি তেখেতৰ সমূহ কৰ্মচাৰীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে, কৰ্মচাৰীসকল আছে, মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।